ভাল চিনেমা এখনো নিদিয়া হ'ল। ক'ৰ কি যে এইবোৰ দি আছে নহয়। ভাল চিনেমা এখন চাওঁ বোলো, একোৱেই নাই এটা চেনেলতো। চা ভালকৈ টিভিটোকে। সেইটোকে চাই থাকোঁতে সেই ওপৰৰ পৰা একাহী আগত পৰিবহি, তাকে খাবি, পেট ভৰিব, বুজিছ। ওলাই সোমাই গৈ দুপইচা ঘটিবলৈ মন নাই। লোকৰ ল'ৰা ছোৱালী দেখিছ, হায়দৰাবাদ, কলিকতা, বম্বেত গৈ পেলাই হেৰিয়া কত টকা ঘটি আনিছে। এইবোৰে দেখিছনে নাই? চকুবিলাক ভালকৈ মেলি মেলি চাবিচোন। লোকৰ ল'ৰাই যা বাইক কিনিছে, বিল্ডিং বনাইছে, মাটি বাৰী কিনিছে। আমাৰ এইবোৰ খাবলৈহে আছে। এই টিভি চাব আৰু বাটত টিঘিল ঘিলাব। বাটত টিঘিল গিলাই এই এনেকৈ দিনকেইটা নিয়াইছে আৰু। সেই কাইলৈকে এজনী আনিলে দুটাৰ লগত চাৰিটা হ'ব। বাপেকৰ মূৰত কঁঠাল ভাঙিব। সেইটোকে বুদ্ধি কৰি আছে আৰু। ওলাই সোমাই গৈ দুপইচা ঘটিবলৈ মন নাই। বাবলু মাক, আপুনি ইয়াতে আছে টিভি ৰুমতে? মই আহিলোঁ আপোনাৰ ওচৰলৈ। আহক ইয়াতে আছোঁ। এইটো দুপালিমান দি আছোঁ। ঘৰতে বহি বহি থাকিব, ওলাই সোমাই যাবলৈ মন নাই। লোকৰ ল'ৰা ছোৱালীয়ে দেখিছেনে নাই কত কি কাম কৰি আছে। আমাৰ বোৰহে ঘৰতে সোমাই সোমাই টিভি চাইছে, বাটত টিঘিল গিলাইছে। আৰু কিডাল কৰিব? কথাটো বাৰু হয়। এতিয়া আৰু ক'তনো এতিয়া বিদেশত কাম কৰিবলৈ যাব। হয়, বিদেশত পঢ়িবলৈ যোৱা গালৰো শান্তি নাই, কাম কৰিবলৈ যোৱা গালৰো শান্তি নাই। এতিয়া দেশৰ পৰিস্থিতি কি অৱস্থা হৈছে। ক'ত কাম কৰি মানুহে শান্তি পাইছে। ঘৰখনত আছে, ল'ৰাটো থাকক আৰু। আপুনি সেইবুলি আৰু তাক বকি থাকিবনে? বাহিৰলৈ গৈ পেলাই হেৰি বেমাৰ হওঁতে এতিয়া মানুহবোৰ জানো আহিব পাৰিছে? ধৰফৰাই পোৱা নাই। এই চৰকাৰে কিবা এটা ব্যৱস্থা কৰি আনিছে বুলিহে তাকো। মৰিলেও দেখোন হেৰিয়া মানুহে চাবলৈ নোৱাৰা দিন হ'ল। আপুনিনো সেইবোৰ কথা শুনাই নাইনে? কি গতি হৈছে মানুহবিলাকৰ? তাৰপৰা এতিয়া লাখ লাখ ল'ৰা ছোৱালী চৰকাৰে আনিছে। অনাৰ পিছতো গাঁৱৰ মানুহবিলাকে কি কয়? ভাল পোৱাইহে পাইছে, নোপোৱাইটোতো একেবাৰে লে চেছে। আপুনি অকণমান কথাবিলাক বুজিবচোন একেবাৰে। ল'ৰাটো আছে আৰু কৰিবগৈ আৰু দিনকাল ভাল হ'লে। ইমান বকি থাকিব লাগেনে আৰু সেইবুলি আৰু ঘৰতো তেনেকৈ আৰু বহি বহি জানো মানুহে দিন কটালে হ'ব? এতিয়া সেই বাপেকটো বুঢ়া হৈ আহিছে, বয়সটোতো আৰু চৰি যোৱা নহয়, টুটি অহাহে দিনহে। এই বাপেকটোৱেনো আৰু কিমান কৰি খুৱাব? অকণ আই ইনকামৰ কথা চিন্তা কৰিব লাগে। তেতিয়াহে মনটো ভাল লাগে, বোলে দে সি কিবা এটা কৰিবলৈ চিন্তা কৰিছে, হয়নে নহয়? এনেকৈ বহি থাকিলে ভাল লাগে নেকি কওকচোন বাৰু? কৰিব আৰু দিয়ক, ইমান বকি নাথাকিব। ল'ৰা ছোৱালী মানুহ, মনটো ভাল লাগিলে যাব আৰু কৰিবলৈ। মই যাওঁ দিয়ক, এনেই ওলাই আহিছিলোঁ অকণমান। আপুনিও বোলো ভাত চাত খাই আজৰি হ'লে নে নাই নে, তাকে খবৰ এটাও লওঁ। যাওঁ দিয়ক আৰু। যাওক। এইবিলাকক আৰু কিমান ক'ম আৰু, কি কৰে আৰু নিজে নিজে কৰি থাকিব আৰু।